ইয়াৰ কাৰণে মই ডাইৰেক্ট চিধাকৈ ক'ব খুজিছোঁ যে আমি বৰ্তমান সমষ্টি হিচাপে নিশ্চিত 100% আমাৰ কেণ্ডিডেটে জিকি যোৱাটো 100% কথা। প্রথমে মই নমস্কার বিভিন্ন দল বিভিন্ন রাজনীতি দলের আজকে অধিক বিভিন্ন রাজনীতি দলের আমার বিভিন্ন রাজনীতি দলত যোগদান করেছে প্রথমে লগর হয় মই তেখেতসকলক আদৰণি জনাইছোঁ আৰু আশা ৰাখিছোঁ নিশ্চয় তেখেতসকলে আমাৰ বিশেষ ৰাজনীতি দলৰ নীতি আদৰ্শ মানি পেলাই নিশ্চয় আমাৰ দলক আৰু শক্তিশালী ৰূপত সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু বিশেষ দল হিচাপে যেনেকৈ বিশেষ দলে সঁহাৰি পাই আহি আছে আৰু এইবাৰ 2026 ইলেকশ্যন এই ইলেকশ্যন আৰু ইয়াতকৈ অধিক ৰূপত সহায় পাবলৈ গৈ আছোঁ বুলি মই আশা ৰাখিব পাৰোঁ। আমাৰ দলমা সমষ্টি হিচাপে যিমানে নহওক যিহেতু যোৱা BTC নিৰ্বাচনত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে তেখেতসকলৰ UPP ৰাজনীতিক দলৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া দতমা সমষ্টিখনত আহি পেলাই মোৰ লগত আমাৰ বিশেষ ৰাজনীতি দলৰ মই কেণ্ডিডেট হিচাপে আমাৰ দলৰ কৰ্মকৰ্তাসকলে তেখেতক আৰামত হেৰুৱাই দিছে। তো আজিৰ দিনত ৰাজু আমাৰ দতমা সমষ্টিখনত আহি পেলাই কিবা এটা চমক সৃষ্টি কৰিব পাৰিব বুলি মই নাভাবোঁ। দতমা সমষ্টি হিচাপে আমি বনগাঁও সমষ্টি আমাৰ BPF ৰাজনীতি দলৰ দখলত দতমা সমষ্টি হিচাপে আমাৰ BPF ৰাজনীতি দলৰ দখলত আৰু কুচুগাঁও সমষ্টি হিচাপেও আমাৰ BPF ৰাজনীতি দলৰ দখলত আৰু জমদুৱাৰ হিচাপেও আমাৰ BPFৰ দখলত। তো ইয়াৰ কাৰণে মই নাভাবোঁ যে ৰাজু নাৰ্জাৰী ডাঙৰীয়া আমাৰ দতমা সমষ্টিখনত আহি পেলাই কিবা এটা চমক সৃষ্টি কৰিব পাৰিব বুলি মই নাভাবোঁ। তো ইয়াৰ কাৰণে মই ডাইৰেক্ট চিধাকৈ ক'ব খুজিছোঁ যে আমাৰ দতমা সমষ্টি হিচাপে নিশ্চিত 100% আমাৰ কেণ্ডিডেটে জিকি যোৱাটো 100% কথা। প্ৰথমে মই ৰাজনীতি তেখেতসকলক মই আদৰণি লৈছোঁ আৰু আশা ৰাখিছোঁ তেখেতসকলৰ যিটো আগমন তেখেতসকলৰ যিটো আমাৰ বিশেষ ৰাজনীতিৰ দলৰ প্ৰতি যিটো আস্থা বিশ্বাস লিডাৰসকলে আস্থা বিশ্বাস দেখি যোৱাৰ পিছত নিশ্চয় আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে আৰু দলে দলে আমাৰ বিশেষ ৰাজনীতি দলৰ লগত আহি পেলাই নিশ্চয় বা BTC 15টা সমষ্টিত আমি NDA হিচাপে 15টা আমি জিকিবলৈ সক্ষম হ'ম বুলি মই দাবী কৰিব পাৰোঁ।